আমি উঠিলোঁ এতিয়া ব'টিং হাউচত কিবা চাকিৰা বুলি কয় ন চিকাৰা চাকিৰা আমি এতিয়া বৰ্তমান চিকাৰাত উঠিছোঁ মানে এইটো কিবা ব'টিং হাউচ বুলি নকয় ব'টিং হাউচটো অলপ ডাঙৰ হয় চাব পাৰে চিকাৰাত উঠিছোঁ আৰু এতিয়াও নাও ষ্টাৰ্ট দিয়া নাই কি ধুনীয়া জেগা এটাত আছোঁ মানে ফিলিংটো ক'ব নোৱাৰোঁ আৰু যাই আছোঁ আমি বহুতখিনি মানে টাইম ঘূৰাব ইয়াতে মানে টাইম লৈ দিয়ে পইচাটো মানে যিমান টাইম ঘূৰাই সিমান পইচাটো বেছি হৈ যায় তো সেইটো হিচাপত আমাক ঘূৰাব এতিয়া আমি যাই আছোঁ তো গড মানে কিবা এটা বেলেগ লাগি গৈছে দেই আহি সঁচাই এইটো এক্সপিৰিয়েঞ্চটো মানে সঁচাকৈ কৰিব লাগে কেৰেলাত আহি মানে এই এক্সপিৰিয়েঞ্চটো যে লৈছোঁ মানে সেইটো কাৰণে বহুত বহুত ধন্যবাদ আৰু কেৰেলাৰ মানে চবতকৈ মানে খাচ ক'ব গ'লে মানে এইটো এক্সপিৰিয়েঞ্চটো ল'বই লাগে আহিলে ইয়াত আৰু এইটো মানে মেইনলি মানে সাগৰ নহয় মানে সাগৰৰ পানীবিলাক আহি পেলাই এটা ডাঙৰ লেক হয় আৰু সেই লেকতে এনেকুৱা মানে ব'টিং কৰা যায় আৰু আৰু এনেকৈ সেই থাকে সৰু সুৰা ফেৰী থাকে ফেৰীবিলাকে মানে যেতিয়া ঘূৰাই থাকে হাউচ মানে ব'টবিলাকে তো এইবিলাকে আহি পেলাই এক্সট্ৰাকৈ আৰু ৰাইড কৰায় সিহঁতৰ আৰু এক্সট্ৰা পইচা হয় তেতিয়া পইচাটো খৰচ হ'লেও ইয়াত যোৱা যেন নাপায় কিন্তু একবাৰ যদি উঠি যায় বেলেগ এক্সপিৰিয়েঞ্চ উঠি বেলেগ এটা লাগিল ন মানে ভয় লাগিলেও মানে কিবা এটা মানে বেলেগ এটা লাগিল থেংক ইউ ভাইয়া গোটেই মানে যিখিনি লেকটো আছে মানে চাফাই আৰু কিন্তু থাকবই দেচোন মানে কি এই যিবিলাক ডাঙৰ ডাঙৰ বোট হাউচ এইবিলাকত মানে খানা চানা খোৱা গোটেইখিনি মানে ফেচিলিটি চব আছে হোটেল চোটেল মানে ইয়াতে মাছ চাছ মাৰি নিজে মানে খুৱায়ো তো গোটেইখিনি সুবিধাই তাতে পোৱা যায় আমি আজি যিহেতু ইয়াতে ষ্টে নকৰোঁ ৰাতি আমি আৰু ইয়াৰ পৰা ডাইৰেক্ট চেন্নাই যাব লাগিব তো সেইটোৰ কাৰণে আমি ইয়াত ডে হিচাপত মানে লৈছোঁ আৰু মানে সেইকাৰণে সৰু লৈছোঁ ইয়াতে আমি ঘূৰিম আৰু এতিয়া খোৱাৰ কাৰণে মাজতে ক'ৰবাত হোটেল আছে এনেকুৱা হোটেল পোৱা যায় ক'ৰবাত তাতে ৰখাব আৰু আমি এতিয়া এখন মানে ইয়াতে মানে নাওৱে হয় এইখন মানে ইয়াতে মানে লেকটোৰ ওপৰতে হোটেল টাইপৰ বনাই লৈছে নাওখনত তো মানে ইয়াতে মানে খাব পাৰি আৰু ইয়াতে লেকত পোৱা মাছ চাছবিলাক ইয়াতে মানে দেখাই দিয়ে গ্ৰাম হিচাপত জোখে আৰু আমাক দিয়ে আৰু মানে খানাত তো আমি এতিয়া পূৰা চাউথ ইণ্ডিয়ান ষ্টাইলত কেৰেলা ডিছ এখন খাম আপোনালোকক দেখাই আছোঁ কি থাকে তাতে আমি এতিয়া কেৰেলাৰ পৰা যাই আছোঁ আৰু চেন্নাইলৈ যাম আজি যিহেতু ৰাতি মানে এতিয়া আমি ইয়াৰ পৰা কইম্বাটুৰ যাম আৰু কইম্বাটুৰৰ পৰা ৰাতি গৈছে চেন্নাইলৈ কেৰেলা আজিৰ পৰা বাই বাই আমি মাজতে এদিন পাম আমি চাওঁ পৰা অহাৰ পিছত আমি চেন্নাইত এদিন ৰেষ্ট ল'লোঁ আৰু সেইটো কাৰণে নৰ্মেল ভিডিঅ' সেইকাৰণে বনোৱাও নাই আমি অলপ ৰেষ্ট ল'লোঁ এতিয়া মানে দুইদিন আৰু ফুৰিম আৰু তো আপোনালোকক লাষ্ট ভিডিঅ' এটা আৰু দেখাম এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ বাই বাই